প্ৰণাম লবি আই, তই কুশলে আছনে? তোৰ চাগে এতিয়াও খং কমা নাই। তই চহৰলৈ আহিবলৈ মোক মানা কৰিছিলি, কিন্তু মই নুশুনিলো। তোৰ কথা মই নুশুনিলো আই। ঘৰ এৰি মই চহৰ পালো। ১.৫ বছৰ মই চহৰত পাৰ কৰিলো। জীৱনৰ পোহৰ বিচাৰি এদিন মই চহৰলৈ আহিছিলো। এন্ধাৰৰ চক্ৰবেহুত মই সোমাই পৰিলো। তোক কথা দিছিলো আই, কথা দি মই কথা ৰাখিব নোৱাৰিলো। মানুহ হ'ব নোৱাৰিলো। চহৰলৈ অহাৰ সময়ত আই, তই কৈছিলি নহয় মানুহ হবি, দেউতাৰৰ মান ৰাখিবি, দৰকাৰ হ'লে লোকৰ দোকানত কাম কৰিবি, চাহ দোকানত কাপ ধুই হ'লেও ভাত খাবি, সত্যপথত চলিবি। মানুহতো নহ'লৈ আই, মই এটা মাতা, চহৰৰ পদপথৰ মাতাত, ৰ'দ বৰষুণ ধুমুহাত ওলমি ৰৈ মোৰ কপাল। এতিয়া চহৰৰ পদপথত মই মাতাল আই, প্ৰণাম লবি আই। দেউতা চাগে ঢুকাল, মই অহাতে দেউতা নৰিয়াপাতিত পৰি আছিল, মৃত্যুৰ ক্ষণ গণিছিল। কিন্তু মই বৰ স্বাৰ্থপৰ আই। দেউতা অবিহনে তই কাৰ লগত থাকিবি সেই কথা মই এবাৰ ভবা নাছিলোঁ। মই বৰ স্বাৰ্থপৰ আই। সেয়ে আজি মই চহৰৰ পদপথৰ মাতাল। ৰ'দ ধুমুহা বৰষুণ বতাহ মোৰ বকচাত ওলমি ৰয়, বকচাত ধুমুহা বকচাত ওলমি ৰয় মোৰ কপাল। প্ৰণাম লবি আই, প্ৰণাম লবি।